স্বাগতম জানাইছোঁ অল ইন ওৱান এক্সাম চেনেললৈ। ইৰিগেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ জলসিঞ্চন বিভাগত 550টা পদ মুকলি হৈছে আৰু সেই 550টা পদৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, আবেদন কৰোঁতে শিক্ষাগত অৰ্হতা কিমান লাগিব, বয়স কিমান লাগিব আৰু লগতে আবেদন কৰাৰ সময়সীমাৰ বিষয়ে আৰু দৰমহা কিমান থাকিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক গোটেই কথা ধুনীয়াকৈ বুজাই দিম আৰু আবেদন কেনেকৈ কৰিব লাগিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি মোৰ চেনেলত নতুনকৈ ভিজিট হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে কৰি আমি আপলোড কৰা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপুনি সকলো আগতেই পায়। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে চাওক ইয়াত কি কৈছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আসাম ৰিকুৱাৰমেণ্ট 2020 এপ্লাই ফৰ 550। ইয়াৰ পোষ্ট হৈছে এই অৰ্থাৎ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জেই হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট। দুখন পোষ্ট আছে, এই দুখন পোষ্টত 550টা ভেকেঞ্চি খালী আছে। ইয়াত চাওক ডিটেইলছত মই আপোনালোকক কৈ দিছোঁ আৰু সেই আবেদন কৰাৰ অন্তিম ডেটটো হৈছে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ। আৰু ইয়াত চাওক ডিটেইলছত মই আপোনালোকক জনাই দিম। ইয়াত চাওক এইবিলাক হয় পোষ্ট। এই পোষ্টত দেখক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এই হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু ইয়াৰ টোটাল ভেকেঞ্চি খালী আছে 182টা। আৰু এই অৰ্থাৎ এছিষ্টেণ্ট ইঞ্জিনিয়াৰক তিনিটা ভাগত ভাগ কৰিছে, চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেল। চিভিলত থাকিব 128টা পোষ্ট, 128টা ভেকেঞ্চি থাকিব আৰু মেকানিকেলত থাকিব 38টা ভেকেঞ্চি আৰু ইলেক্ট্ৰিকেলত খালী হৈছে 16টা ভেকেঞ্চি। ইয়াত চাওক, ইয়াত ধুনীয়াকৈ বুজাই দিয়া আছে যে জেনাৰেল কেটেগৰী আৰু OBC, SC ST ইয়াৰ কাৰণে কোনটো কেটেগৰিছত কিমানকৈ ভেকেঞ্চি খালী আছে ইয়াত ডিটেইলছত দিয়া আছে। আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এইখন লিংক দিছোঁ, তাৰ পৰা আপোনালোকে চাব পাৰিব ধুনীয়াকৈ। এতিয়া চাওক এই পোষ্টৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব। ইয়াত চাওক, এ কেণ্ডিডেট মাষ্ট পছেছ এ ডিগ্ৰী ইন দ্য ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং পাছ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ চেলাৰী দিয়া হ'ব এই পোষ্টৰ বাবে 30,000ৰ পৰা 1,10,000 টকালৈকে আৰু গ্ৰেড পে চেলাৰী থাকিব 12,700 টকালৈকে। আৰু ইয়াৰ এজ লিমিট হৈছে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সলৈকে থাকিব। আৰু ইয়াত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ অৰ্থাৎ জেই হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ। এই পোষ্টটোকো আকৌ তিনিটা ভাগত ভাগ কৰিছে আৰু ইয়াৰ টোটাল ভেকেঞ্চি হৈছে 368টা। ইয়াত চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেল তিনিটা ভাগত ভাগ কৰিছে। চিভিলত থাকিব 290টা ভেকেঞ্চি আৰু মেকানিকেলত থাকিব 66টা ভেকেঞ্চি আৰু ইলেক্ট্ৰিকেলত খালী হৈছে 12টা ভেকেঞ্চি। ইয়াত এইখন টেবিলত কেটেগৰী ৱাইজ ইয়াত গোটেই ডিটেইলছ দিয়া আছে। OBC, SC ST, জেনাৰেল কেটেগৰী, ইয়াত কেটেগৰী ৱাইজ কোনটো কেটেগৰিছত কিমানটাকৈ ভেকেঞ্চি খালী হৈছে ইয়াত দিয়া আছে গোটেই কথা। ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ এইখন লিংকত ক্লিক কৰক আৰু আপোনালোকে চাই লওক। এতিয়া চাওক ইয়াৰ কোৱালিফিকেশ্যন কিমান লাগিব। এ কেণ্ডিডেট মাষ্ট হেভ পাছড 3 years ডিপ্ল'মা কোৰ্চ, 3 years ডিপ্ল'মা কোৰ্চ থকা হ'ব লাগিব। তাৰপিছত ইঞ্জিনিয়াৰিং পাছ থকা হ'ব লাগিব। এতিয়া চাওক ইয়াৰে চেলাৰী হৈছে 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে হৈছে ইয়াত চাওক 8,700 টকালৈকে। আৰু ইয়াৰে এইজ হৈছে, এই পোষ্টটোৰ এইজ হৈছে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এইখন পোষ্টৰ বাবে আবেদন কৰিবলৈ। এতিয়া চাওক আদাৰ্ছ ক্ৰাইটেৰিয়া ইয়াত দিয়া আছে। দ্য কেণ্ডিডেট মাষ্ট, 1 নম্বৰ পইণ্টটো চাওক, দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। অসমৰ হ'ব লাগিব। যিকোনো কেণ্ডিডেটে যদি আবেদন কৰিব বিচাৰে তেন্তে অসমৰ কেণ্ডিডেট হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত ইয়াত চাওক, দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ PRC ইছ্যু ইন আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ, প্ৰুফ অফ ৰেচিডেঞ্চি এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। PRC থকা হ'ব লাগিব। অসমৰ এখন PRC বনাই ল'ব লাগিব এইখন পোষ্টৰ বাবে আবেদন কৰিবলৈ। PRC আপোনাক ফৰ্মৰ লগত গাঁঠি দিব লাগিব। তাৰপিছত ইয়াত চাওক 3 নম্বৰ অপশ্যনটো চাওক, দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ এমপ্লয়ী এক্সচেঞ্জ ইন
in the state of Assam. Along with the application form, application formত এক্সচেঞ্জ এমপ্লয়ি চাৰ্টিফিকেটো গাঁঠি দিব লাগিব বুলি কৈছে। এতিয়া ইয়াত চাওক আবেদন কৰোঁতে আবেদনৰ মাচুল কিমান দিব লাগিব। জেনেৰেল আৰু EWS কেণ্ডিডেটৰ বাবে 250 টকা আবেদনৰ বাবে মাচুল দিব লাগিব। ট্ৰেজাৰীত চালান কাটিব লাগিব। তাৰপিছত ইয়াত চাওক SC ST আৰু OBC MOBCৰ কাৰণে 150 টকা আপোনালোকক আবেদনৰ বাবে মাচুল দিব লাগিব। তাৰপিছত ইয়াত চাওক 3 নম্বৰ অপশ্যনটো চাওক PWD আৰু BPL কেণ্ডিডেটৰ বাবে আবেদনৰ কোনো মাচুল দিব নালাগে, তেওঁলোকে ফ্ৰীত কৰিব পাৰিব আবেদন। এতিয়া চাওক আবেদন কৰোঁতে আপোনাক চালান কাটিব লাগিব। প্ৰথমে আপোনাক ট্ৰেজাৰীৰ চালান কাটিব লাগিব। এই ট্ৰেজাৰী ইয়াত ডিটেইলছটো দিয়া আছে। ট্ৰেজাৰীৰ APSC থ্ৰু ইয়াত চালান কাটিব লাগিব, গোটেই ডিটেইলছ দিয়া আছে। আৰু সেই চালানৰ কপিটো অৰিজিনেল কপিটো আপোনাক এই ফৰ্মৰ লগত গাঁঠি দিব লাগিব বুলি ইয়াত কৈছে। ইয়াত চাওক প্ৰিণ্টেড কপি অফ ট্ৰেজাৰী চালান জেনেৰেট থ্ৰু, ইয়াত এই চালানটো তাত পোষ্ট কৰিব লাগিব। ইয়াত চাওক আপোনালোকক প্ৰথমে কৈছে কি হাউ টু এপ্লাই। এপ্লিকেশ্যন ফৰ্ম মে বি অবটেইনড বাই ডাউনলোডিং ফ্ৰম দ্য APSC ৱেবছাইট। এইখন ৱেবছাইটৰ পৰা আপোনালোকক এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰাৰ এটা ডাইৰেক্ট লিংক দিছোঁ, তাৰ পৰাই আপোনালোকে এটা ক্লিকৰ পৰাই আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব পাৰিব। ফৰ্ম তাৰ পৰা ডাউনলোড কৰিব। তাৰপিছত ফৰ্মটো ডাউনলোড কৰাৰ পিছত ফৰ্মটো ফিল আপ কৰিব। কৰাৰ পিছত আপোনালোকে এটা ইনভেলপ কিনিব। তাৰপিছত ইনভেলপটোত ফিল আপ কৰি পিনে আপোনালোকে ডকুমেণ্টখিনি ইনভেলপত ভৰাব। তাৰপিছত আপোনালোকে এইখন এড্ৰেছলৈ পঠাই দিব লাগিব বাই পোষ্ট অফিচ কৰি পিনে এইখন এড্ৰেছলৈ পঠাই দিব লাগিব। তেতিয়াহ'লে আপোনাৰ আবেদনটো সঠিকমতে হৈ যাব। আপুনি যদি আবেদন কৰিব বিচাৰে তেন্তে মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আবেদন কেনেকৈ কৰে, আবেদন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আকৌ এটা ভিডিঅ' বনাই এই ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক মোৰ এনেকুৱা আৰু নতুন নতুন ভিডিঅ' পাবলৈ। ধন্যবাদ।